ইয়াত বিভিন্ন জনগোষ্ঠীও পোৱা নাই কোনোবা যদি পাইছে সবেই অলপ অলপ পাইছে পোৱা নাই যদি পোৱা নাই এই কথাবিলাক আজি স্পষ্ট কৰি লওক কোনোবা জাতি জনগোষ্ঠীৰ এজন দুজন মানুহ ধনী হ'ব পাৰে কিন্তু এই জনগোষ্ঠীৰ কাম একো নকৰিলে আজি সান্থালীসকলে কৈছে আমাৰ স্কুলত মাষ্টৰ লাগে সান্থালী স্কুলত মাষ্টৰ দিলে কি ক্ষতি হয় নেপালী ভাষাৰ মাষ্টৰ লাগে নেপালী ভাষাৰ মাষ্টৰ দিলে কি ক্ষতি হয় কিতাপ কেইখনমান ছপাই দিলে কি লছ হয় এই কথাবিলাক আজি আমি উপলব্ধি কৰিব লাগিব ৰাজবংশী ভাইসকলৰ ডাঙৰ ডাঙৰ সমস্যাও আছে সৰু সৰু সমস্যা আছে ডাঙৰ সমস্যা সমাধান কৰা নাই সৰু সমস্যাবিলাক সমাধান কৰি দিয়ক এইবিলাক কাম কিয় কৰা নাই আজি বিটিচি অফিসখন ইমান দুৰ্নীতি ইয়াত যাই পেলাই কোনো কাম কৰিব নোৱাৰে আৰু এই বছৰত এবাৰ কাউন্সিল বহে 1 ঘণ্টাৰ কাৰণে 40টা ডিপাৰ্টমেণ্ট আছে 40টা ডিপাৰ্টমেণ্টৰ কাউন্সিল বছৰত 1 ঘণ্টা বহি পেলাই তেখেতসকলে পলিচি লয় ইয়াত কি ভাল পলিচি আহিব এজন এলপি স্কুলৰ মাষ্টাৰো কষ্ট কৰিব লগা হয় নিজৰ ছাত্ৰ ছাত্ৰীক পঢ়াবৰ কাৰণে ঘৰখনৰ চলাবৰ কাৰণে ঘৰৰ মানুহবিলাকে ঘণ্টা ঘণ্টা আলোচনা কৰে আমাৰ ঘৰ কেনেকৈ চলিব কিন্তু 32 লাখ জনসাধাৰণ থকা এই বিটিচি চৰকাৰখনে 1 ঘণ্টা কথা পাতি 40টা ডিপাৰ্টমেণ্টৰ পলিচি লয় যাৰ কাৰণে নতুনত্ব একো নাই আজি খেতি পথাৰত দুবাৰকৈ খেতি কৰিবৰ কাৰণে ব্যৱস্থা নাই স্কুল কলেজৰ অৱস্থা ভাল নহয় কন্ট্ৰেক্টচুৱেল টিচাৰ দিছে ৰেগুলাৰ নকৰে এই মানে সৰু সৰু চাকৰিটো লাখ লাখ পইচা লয় আৰু কি কৰিছে এই যে প্ৰশাসনটো এনেকুৱা লেভেলত লৈ গৈছে আজি হাগ্ৰামা মহিলাৰে নিজে প্ৰেছাৰ মেচিনৰ বহি পেলাই ফাইল সহি কৰে ক'ৰবাত মানে শিলিগুৰিত যাই ফাইল সহি কৰে আলোচনা বিলোচনাবিলাক বোলে শিলিগুৰিতে যাই কৰে ৰাইজৰ কাৰণে একো নাই সেইকাৰণে আমি কৈছোঁ এই মানে ইউপিপিএলৰ চৰকাৰ অহাৰ পিছত ৰাইজে আৰু বিটিচি অফিচলৈকে যাব নালাগে নিজৰ ঘৰতে কম্পিউটাৰ ইণ্টাৰনেট নিজৰ গাঁৱতে বহাই দিয়া হ'ব কিবা যদি অভাৱ অভিযোগ আছে ইয়াৰ দ্বাৰা আপোনালোকে জনাব পাৰিব কোনো পইচা খৰচ কৰিব লগা দৰকাৰ নাই সেলফ হেল্প গ্ৰুপবিলাকক 5000 ইলেকশ্যন আহিলে 5000 টকা দিয়ে বোলে 5000 টকাত কেনেকৈ আগবাঢ়ি যাব কমচে কম 1 লাখ টকা দিয়ক 75000 টকা দিয়ক মই ৰাজনীতিৰ মানুহ নাছিলোঁ কিন্তু ৰাজনীতিৰ অহাৰ পিছত ভাৰত চৰকাৰৰ অসম চৰকাৰৰ আঁচনিবিলাক চালোঁ আৰু আমি যিটো দেখিবলৈ পালোঁ আমি যদি কাম কৰোঁ এটা সেল্ফ হেল্প গ্ৰুপক আমি 75000 কৰি টকা দিব পাৰোঁ সেইকাৰণে আমি এছুৰেঞ্চ কৰিছোঁ ইউপিপিএল চৰকাৰ অহাৰ পিছত প্ৰত্যেকটো সেল্ফ হেল্প গ্ৰুপক আমি 75000 টকা দিম যাতে তেখেতসকলে ভুৱা কাটাই হওক যিয়ে হওক কিবা এটা কাম কৰি স্বাৱলম্বী হ'ব পাৰে বহুত কাম কৰিব পাৰে আমাৰ মহিলাসকলে কিন্তু সেই কাম কৰাৰ ব্যৱস্থাটো চৰকাৰে কৰি দিয়া নাই আজি মানে মুৰ্গী পালন হাঁহ কুকুৰা পালন বুৱা কাটা মোনা বনোৱা বিভিন্ন আজি আচাৰ বনোৱা বিভিন্ন কাম আছে নিজৰ ঘৰত বহি কৰিব পাৰে পুৰুষসকলৰ কাৰণে বহুত কাম দিব পাৰে কিন্তু তেখেতসকলে এই কামবিলাক নিদিয়ে যাৰ কাৰণে এনেকুৱা অৱস্থা হৈ আছে সেইকাৰণে আমি কৈছোঁ চৰকাৰ ৰাইজৰ আছিল কিন্তু ব্যক্তিকেন্দ্ৰিক হৈ গৈছে সেইকাৰণে এই চৰকাৰ জিকি যোৱাৰ পিছত প্ৰত্যেকটো মানে সমষ্টিত আমাৰ অকল ইএম জিএম নাথাকিব এই সময়ত উন্নয়ন কমিটি হ'ব য'ত পুৰুষ মহিলা সকলো থাকিব বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ থাকিব আৰু এই বছৰৰ উন্নয়নৰ কি কাম কৰিব জানুৱাৰী মাহত মিটিং বহি আমাৰ ৰাইজে ডিচিশ্যন ল'ব আমাৰ কি উন্নয়ন লাগে আৰু নালাগে কোনো ইএম জিএমৰ পিছত পৰিব লগা নাই সেইকাৰণে ৰাইজ মই দীঘলীয়া ক'ব বিচৰা নাই পৰিৱৰ্তনৰ জোৱাৰ আহিছে যিহেতু ভুল কৰিছে মানুহে ভাল কৰাটো বিচাৰিছে যিহেতু কৰাপশ্যন কৰিছে মানুহবিলাক কৰাপশ্যন ফ্ৰী বিচাৰিছে যিহেতু শাসনত ভাল শাসন দিয়া নাই ৰাইজে ভাল শাসন বিচাৰিছে ভাল নেতৃত্ব যিহেতু দিব পাৰে নাই ৰাইজে ভাল নেতৃত্ব বিচাৰিছে আৰু পৰিৱৰ্তন বিচৰাটো কোনো ভুল নহয় যোনে পৰিৱৰ্তন বিচাৰে সি আগুৱাই যাব পাৰে সেইকাৰণে মই সদুশেষত আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকে আজিৰ পৰাই লাগি যাওক ইয়াত যোৱাবাৰ 4জন MCLA জিকিল আমাৰ এইবাৰ আমাৰ 6জন MCLA জিকি আছে এই মানে চিৰাঙত আৰু এই ইলেকশ্যনৰ পিছত চিৰাং জিলাত আৰু BPF নীল হৈ যাব BPF বিচাৰি নাপাব কাৰণ তেখেতসকলে ৰাইজৰ কাম কৰা নাই ৰাইজে কাম কৰিলেতো BPFকে ভোট দি থাকিল হয় ৰাইজে যিহেতু ৰাইজৰ কাম কৰা নাই আৰু 4জন যোৱাবাৰ জিকিল এইবাৰ 6জন জিকাৰ পিছত আৰু ইয়াত BPF বুলি একো নাথাকিব গতিকে আপোনালোকে ভাল কাম এটা কৰিবলৈ গৈ আছে দুৰ্নীতি ভ্ৰষ্টাচাৰ দূৰ কৰা মানে BPF মানে ইয়াৰ পৰা দূৰ কৰা এই কামখিনি আপোনালোকে কৰক আৰু উন্নয়নৰ কাৰণে আমি দায়িত্ব লৈছোঁ যি উন্নয়ন কৰিব লাগে আপোনালোকৰ আলোচনা কৰি আমি উন্নয়নৰ কাম কৰিম এইখিনিকে ধন্যবাদ জনালোঁ বৈনিশিম্বে সাবাইখৰ বাবুবাই আৰু আজি যিসকল আমাৰ নেতৃবৃন্দ UPPLত জইন কৰিব মই তেখেতসকলক মই হাৰ্দিক শুভকামনা জনাইছোঁ আৰু আন্তৰিকতাৰে মই তেখেতসকলক অভিনন্দন জনাইছোঁ আৰু আদৰি লৈছোঁ অনাগত দিনত আমি চবেই মিলি পেলাই আমাৰ UPPL দলটো শক্তিশালী কৰাৰ লগতে কাম কৰি আগবাঢ়ি যাম
যোৱাবেলি আমাৰ উষাগুৰা ব্ৰহ্ম ডাঙৰীয়াই এই দলটোৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে এটা নীতি আদৰ্শ লৈ পেলাই কোনো এটা শক্তিৰ লগত আপোচ নকৰি পেলাই আগবাঢ়ি আহিল। এটা বিকল্প লাগে। আজি বিটিআৰ অঞ্চলত বিকল্পৰ ৰাজনীতি হ'লে আৰু বেলেগ একো নাই, UPPL একমাত্ৰ বিকল্প। আৰু সেইকাৰণে আমি তেখেতক ধন্যবাদ দিব লাগিব। যোৱাবেলি বহুত সংঘাত হৈছিলে, বহুত পৰিৱেশ পৰিস্থিতি আহিছিলে, আমাৰ মাজেৰে ধুমুহা আহিছিলে, কিন্তু তেখেতে এটা ষ্টেণ্ড দি পেলাই এটা আদৰ্শগত ৰাজনীতি কৰিব লাগে বুলি আজি আগবাঢ়ি আহি আৰু UPPL দলক ইমান শক্তিশালী ৰূপত তেখেতে প্ৰতিষ্ঠা কৰিলে। আৰু আজি আমাক চুক্তি কৰাৰ পিছত আমাক চবকো তেখেতে আঁকোৱালি লৈ পেলাই নিজৰ নিজৰ দায়িত্ব পালন কৰিবলৈ আমাক সুযোগ দিছে। সেই হিচাপে আমি দায়িত্ব পালন কৰিবলৈ আহিছোঁ। গতিকে পৰিৱৰ্তন নিশ্চয় হ'ব, সেইকাৰণে আপোনালোকে চিন্তা কৰিব নালাগে, আমি সকলো মিলি আগবাঢ়ি যাম। যোৱাকালি ক'ৰবাত আমাৰ এই অফিচবিলাক অলপ অলপ জ্বলাইছে, কোনোবা ভাবিছে চাগে অফিচ জ্বলালে হ'ব, আৰু অফিচ জ্বলালে একো কৰিব নোৱাৰে। আৰু 4 তাৰিখত মানে ট্ৰেক্টৰত ছবিত ভোট দিবলৈ ৰাইজে অলপ সাজি হৈ গৈছে, অফিচ জ্বলালে একো লাভ নাই, অফিচ নকৰিলে হ'ব। যোৱাকালি কোকৰাঝাৰত মোৰ বন্ধু এজনে সুধিছে যিমান ইলেক্ট্ৰিক পষ্ট ৱাল আছে চব BPF লিখি শেষ কৰি দিছে। মই কৈছোঁ চব লিখি শেষ কৰি দিয়ক, আমি এটাও ৱালত UPPL নিলিখোঁ। ৰাইজে যেতিয়া ভোট দিব নিজৰ হাতেদি দিব। ইলেক্ট্ৰিক পষ্টৰ BPF যাই পেলাই ভোট নিদিয়ে, ৱালত লিখা BPF যাই ভোট নিদিয়ে, ৰাইজেহে ভোট দিব। গতিকে ৱাল ইহঁতে লিখক, আমি এৰি দিছোঁ, ৰাইজে ওলাই আহিলেই হ'ল। ধন্যবাদ, নমস্কাৰ।